হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। কি খবৰ, ভালনে আপোনালোকৰ? মোৰ বৰ্তমান ভালেই। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। দেখিছেনে কুকুৰ পোৱালিকেইটা ইমান ধুনীয়া ধুনীয়া শকত মৰম লগা। আজি এটা ঘৰলৈ লৈ যাব লাগিব যিহেতু সেইটো কাৰণে সোনকালে উঠিলোঁ। এতিয়া 5টা বাজিছে। গা পা ধুই চাহ তাহ খাই ঘৰলৈ যাব লাগিব। ভাত খোৱাটো হয় নহয় বাৰু এতিয়ালৈকে ক'ব নোৱাৰোঁ। দেখিছেনে কেনেকৈ খেলি আছে, ইটোৱে কামুৰি আছে, কিমান যে ভাল লাগিছে। আজি যে সিহঁতৰ মাজৰ পৰা যে এটা লৈ যাম যে সিহঁতি ক'বই পৰা নাই দেহি। ঘৰত গৈ বাৰু কি ৰূপ লয় আৰু দেই ভগৱানেহে জানে আৰু। বেটা কালি একো কাপোৰ কানি নানিলোঁ, সেইটো কাৰণে দেখিছেনে কেনেকৈ বহি আছে আইতাকৰ কাপোৰখন লৈ। যামগৈ যে সেইটো কাৰণে কাপোৰ নানিলোঁ আৰু এদিনৰ কাৰণে কিনো সামৰি কৰি আনিম ন। দেখিছেনে বাৰু কিমান গোটেই কুঁৱলী, দেখিছেনে একো মানে দেখিয়ে নাপায় আৰু কুঁৱলী গোটেই। এখন আমাৰ মাৰ ফুলনি, দেখিছেনে কিমান ধুনীয়াকৈ সজাই থৈছে দেহি আমাৰ ছোৱালীজনীয়ে। এইটো কি ফুল জানো, এইটো কি কয়, এইটো ইমান ধুনীয়াকৈ সজাই দিছে মোৰ কণকণী ছোৱালীজনীয়ে আমাৰ। আৰু এইটো এটা ইয়াত থৈ দিছে এইবিলাক। এইয়া এইজোপা মায়ে গামোচা লগাই থৈছে, ঢাকি থৈছে। ৰ'ব আপোনালোকক দেখুৱাই দিওঁ। এয়া দেখিছেনে এইখন গামোচা লগাই থৈছে আমাৰ মায়ে যে কিমান তাঁত বয় গম পাইছেনে। গামোচা লগাই থৈছে, উলিয়াই দিছোঁ। এতিয়া মুখ হাত ধুমগৈ, ব্ৰাছ কৰোঁগৈ, তাৰপিছত চাহ তাহ খাই এতিয়া ঘৰলৈ যাবগৈ লাগিব। এতিয়া বাজিছে 5:30 বাজিছে। এতিয়া সোনকালে উঠিলোঁ যিহেতু ঘৰলৈ যামগৈ যে ৰাতিপুৱাই। চাহ তাহ খাই কৰি ঘৰলৈ যাম বাৰু, কিন্তু ভাত খোৱাটো হয় নে নহয় এতিয়ালৈকে ক'ব নোৱাৰি। সোনকালে যাবগৈ লাগিব, মানে অলপ ঘৰত কাম আছে। তাৰপাছত এতিয়া মুখ ধুই ব্ৰাছ কৰি গা পা ধুই লওঁ। তাৰপিছত আপোনালোকক আৰু একেবাৰে চাহৰ টাইমতহে লগ পাম দেই। এতিয়া ঠিক আছে, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। ঠিক আছে, এতিয়া মই গা পা ধুই লওঁগৈ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া গা পা ধুলোঁ, চাহ বনাইছোঁ। ফুট বাৰু একো লোৱা নাই। চাহ তাহ খাই কৰি আৰু একেবাৰে যিহেতু ওলাম আৰু তেতিয়াই ফুট ল'ম বুলি ভাবিলোঁ। আৰু এতিয়া চাহ খাব লৈছোঁ। চাহৰ লগতনো কিনো আছে আপোনালোককো দেখুৱাওঁ নহয় জানো। এতিয়া চাহ খাব লৈছোঁ। চাহৰ লগত আছে কেক, নিমকি আৰু মায়ে পিঠা পুৰি থৈছিলে, মালপোৱা পিঠা। বোলো চাহ তাহ এতিয়া খাই কৰি লওঁ, তাৰপিছত এইটো ঘৰলৈ যাব লাগিবই। 6টা বাজিছে। দাই যিহেতু আহিছে আমাৰ লগত প্ৰথম, সেইটো কাৰণে দাইক ভালদৰে দি লওঁ চাহটো। আমিবোৰে বাৰু বাতিয়ে চাতিয়ে খাম আৰু এনেও গাঁৱলীয়া মানুহ নহয় জানো। চাহ তাহ খাই হৈ গ'ল, এতিয়া আৰু ঘৰলৈ ওলাওঁগৈ। এয়া ৰেডি হৈ ল'লোঁ ঘৰলৈ যাবলৈ। ভাত খাই আৰু এতিয়া ঘৰলৈ যামহে আৰু। আমি এতিয়া ওলালোঁ ঘৰলৈ যাবলৈ, কুকুৰ পোৱালি বান্ধিম এতিয়া আৰু দেই। কোনটো দিয়ক আৰু সোনকালে যাওঁ। কেৰেলা খেতি, লাই শাক বলৈ ওলালোঁ। খুইটি যাওঁগে দেই, থাকা। কি আহা, কান্দিছে দেখিছানে সেয়া। আহি আছোঁ, যাওঁতে যে ইমান ঠাণ্ডা লাগিব, গৰম কাপোৰ নানিলোঁ হ'ব আৰু। এতিয়া ৰ'দটো ওলালে, এতিয়া আমি গৈ থাকোঁ।
হেৰি ঘৰটো লক্ষীয়ামৰ ঘৰ বনাই আছে। এইখন মই পঢ়াৰ স্কুলখন শান্তিপুৰ মধ্য ইংৰাজী বিদ্যালয়, বহুত মনত পৰেও। ঘৰ আহি এতিয়া পালোহি, কাপোৰ কানিও বাৰু সলালোঁ। কুকুৰ পোৱালিটো ঘৰলৈ এতিয়া লৈ আনিলোঁ ভালে ভালে বাৰু। সিও আহিলে, চিঞৰি নাহিলে বাৰু সিও। আৰু যদি এই ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।